সমগ্ৰ অসমবাসীৰে এখন চিনাকি মুখ অভিনেতা কিশোৰ দাস। সম্প্ৰতি গুৱাহাটীৰ হেল্থ চিটি হাস্পতালত এটি জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে জনপ্ৰিয় অভিনেতাগৰাকী। যুৱ অভিনেতাগৰাকীৰ বাবে সকলোৱে প্ৰাৰ্থনা জনোৱাৰ লগতে চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰিবলৈ আগুৱাই আহিছে যদিও উন্নত চিকিৎসাৰ বাবে বৰ্তমানো বহু টকাৰ প্ৰয়োজন হৈছে। আৰু এয়া হৈছে অভিনেতাগৰাকীৰ চিকিৎসালয়ৰ কিছু দৃশ্য। আৰু আপোনালোকৰ যিসকলে কিশোৰ দাসক আৰ্থিকভাৱে সহায় কৰিব বিচাৰে সেইসকল ব্যক্তিয়ে স্ক্ৰীনত আহি থকা একাউণ্ট নম্বৰ অথবা গুগল পে' নাম্বাৰসমূহত আৰ্থিক সাহায্য আগবঢ়াব পাৰে আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব।